আজি বাবু আৰু মানুহক লৈ অকণমান ওলাই যাওঁ দুয়োকে অকণমান ওলাই মানে বাবুৰ জোতা লাগে কিবা লাগে এনেকুৱা অলপমান লৈ যাওঁ সিহঁত দুয়োটাক নহ'লে জোখো নাপামনে সেইকাৰণে ইহঁতৰ লগত ফুৰা স্মৃতিটো মোৰ চেনেলটোতে সাঁচি থৈ দিওঁ আৰু সেইকাৰণে দুয়ো ওলাই যাম দুয়ো মানে গোটেইকেইটা বাবুক লাগে বাবুৰ জোতা গতিকে জোতাৰ কথা আছিল কিন্তু এই যে ডাঙৰৰ নিচিনা চেণ্ডেলবিলাক একেবাৰে চেণ্ডেল তাৰ পচন্দ হৈ অহা নাই চাৰিওফালে এয়া চব পাৰিলে গোটেইখিনি আনিবৰে ইচ্ছা দোকানৰ পচন্দ হৈ অহা নাই ল'ৰাটোৰ কেনে বাকৈ পচন্দ হ'ল আৰু দুযোৰ ল'লে চব লাগে যি দেখে দুযোৰ ল'লে বাবাৰ হ'ল এতিয়া আমি পৰিবাৰত যাম দেউতাকৰ বাবাৰ দেউতাকৰ এয়া পৰিবাৰত আহিলোঁ বাবাৰ দেউতাকে চাৰ্ট ল'লে বাবাৰ কাৰণে কিবা কিবি কিনিলোঁ মোৰো কিবা কিবি কিনিলোঁ সৰু সুৰা আৰু বাবাৰ পেণ্ট এনেকুৱা কিবা কিবি কিনিলোঁ আৰু কিন্তু মানুহ নহয় ইয়াতে মানুহ আৰু আকৌ তাই বিশালত নগ'লে এবাৰ শান্তি নাপায় হৈ গ'ল পৰিবাৰৰ পৰা লোৱা এতিয়া আমি বিশালত যাম তাই বিশালত কিনিলেহে শান্তি আৰু বাবাই ট্ৰলিখন ঠেলাবৰ কাৰণে বিশালত যায় বিশাল আহি পালোঁ বেছি ল'ব লগা নাই ইয়াতে ইহঁতৰ কাৰণেহে আহিছোঁ মানুহেও ভাল পায় বিশালত তাই বজাৰ চজাৰ চাইও ভাল পায় অলপ আৰু আহিলোঁ যেতিয়াতো মনটো তেনেকুৱাই কিবা এটা ল'ব লাগিব আৰু মই পেন এটাকে ল'ম চচপেন ননষ্টিক তেনেকুৱা ভাবিছোঁ এনেকৈ কিবা কিবি তাই জোতা ল'ব এনেকৈ কি পচন্দ লাগে চাওঁ আমাৰ মানুহৰ হৈছে খোৱা খাদ্য ল'ব এতিয়া খোৱা খাদ্যবিলাক খোৱা খাদ্য কাৰণে কিমান তামাম পেট লৈ গৈছে খোৱা খাদ্য মই সেই ল'ম ননষ্টিক কেৰাহী এটা ল'ম তোমাৰ বজাৰ হৈ গ'ল বাৰ পচন্দ হোৱা নাই পচন্দ হোৱা নাই চাবা লাগি যাব তাতে এখন থৈলা পাই আহি থাকে এখনৰ কাৰণে তোমাৰ হেঁপাহ চাবা লাগি যাব গালি দিব ইফালে যাব নি বলো কি চলো নাই চলো বিশালৰ পৰা ওলালোঁ এতিয়া পৰ্দা চাম ইয়াতে ল'লোঁ পৰ্দাটো লৈ আমি এতিয়া যাওঁ আৰু ঘৰৰ ফালে
কিবা দিও কওঁ কিবা অলপ খুৱাই চাওঁ। ব'লা বাবা বাবা আহা ললো আহি পালোঁ আৰু আমি যাম এতিয়া। বজাৰ হ'ল তাৰমানে ন বাবা? কিনিলা? বজাৰ হ'ল আৰু একো আৰু একো নাই। আমি আহি পালোঁ এতিয়া। সি মানে দেউতাকৰ লগত ওলাই গৈছে। বাবু বৰ দুষ্ট কৰে। পৰ্দা কেইখন চাওঁ আৰু পৰ্দাৰ দোকানখনত মই বেছি মানে আগতে ঠিক কৰি থৈ যোৱাৰ নিচিনা কেনেকুৱা লাগিছে অকণমান চাওঁ। আহি মা খুলি দিয়াচোন এইখন। একে পৰ্দা তথাপি একে দামো বেছি ল'লা আৰু দেখোন ভাল লগা হেন লাগছি একে হা। এনেকুৱাই বাকী কেইখনো। এয়াই আমাৰ জীৱন। ল'ৰা ছোৱালী দুটা অকণমান ফুৰাই ফূৰ্তি কৰি আনিলোঁ আৰু বেছি দূৰতো নিবই নোৱাৰোঁ। বাকীখিনি বজাৰ পৰিবাৰত মোৰ আৰু এওঁ বাকীতো এই বিশালৰ পৰা আনিছে আৰু জোতা বিশালতে লয়। বাবুৰ কিনিলোঁ এই আৰু আহি পালোঁ আমি এতিয়া। আৰু আমাৰ হাহাকাৰ আহি পাব। দেউতাকে উলিয়াই নিছে আহি কি পৰ্দাখন চালোঁ। মা থৈ দিয়া আমাৰ এইবিলাক চব চেচ কৰি পেলাব। এইটো ডিজাইনটো কেইখন ন হ'ব দিয়া। হ'ব আজিৰ ভ্লগটো ইমানতে। আজি কথাখিনি এৰিলোঁ আৰু আমি কথা পতাখিনি। থেংক ইউ ছ' মাছ। সকলোৱে ভালে থাকক মোৰ ভিউৱাৰ্ছ ছাবস্ক্ৰাইবাৰ। থেংক ইউ ছ' মাছ ফৰ ৱাটছ মাই ভিডিঅ'।